নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আজি যাত্ৰা আৰম্ভ কৰিছোঁ চীনাতলী অভিমুখে। অগ্নিগড় শিল্পী সমাজৰ হৈ নিসিংহ অৱতাৰ নাটভাগী কৰিম। তো আজি এই ভাইটি দুটাকো লৈ লৈছোঁ লগত। ইহঁত দুটাকো মানে ক'লোঁ বোলো যাওঁ গৈ চাবলৈ, ভিডিঅ' চিডিঅ' এটা কৰি আপোনালোকক দেখুৱাবলৈ এওঁলোকৰ কাৰণেই পাওঁ, মানে সঁচা কথা ক'বলৈ। আমিতো অভিনয়ে কৰোঁ, ইহঁতৰ কাৰণে আপোনালোকৰ ওচৰত দিবলৈ মানে সুবিধা পাওঁ। আৰু আপোনালোকৰ আশীৰ্বাদত চেনেলটো নতুনকৈ খুলিছোঁ যদিও 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। এনেকৈ আশীৰ্বাদ কৰি থাকিব আৰু আপোনালোকৰ আশীৰ্বাদতে আগুৱাই যাবলৈ চেষ্টা কৰিম। তো আজি হিৰণ্যাক্ষ মানে চৰিত্ৰভাগ কৰিম। তো আগৰবাৰ যোৱাকালি দেখিছে আপোনালোকে নতুন চৰিত্ৰভাগো কৰিলোঁ আৰু ফটোহে দিছোঁ দেই, ভিডিঅ' দিবলৈ লাজ লাগে মানে। তো মুখ নথকা ভাও গাব যে, তো এনেকৈ চাই থাকক। আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ দুই ভাতৃৰ সতি। তো আপোনালোকে ভিডিঅ' দেখুৱাম, সমগ্ৰ পৰিৱেশখিনি দেখুৱাম। তো চাই থাকক আৰু ন, ভাল এটা লাগিব। যাত্ৰা আৰম্ভ কৰোঁ আৰু দেই, বাই বাই। আহি আছোঁ নাহৰণি পথাৰ পাইছোঁ আৰু ৰাইজ। তো এনেকৈ আমাৰ যাত্ৰা চলি আছোঁ, ইয়াৰ গাড়ীত গৈ আছোঁ। পাই গ'লোহি, তাৰপৰা আমাৰ সকলোকে লগ কৰিলোঁ। তো এনেকৈ চাই থাকক। তো এনেকৈ গৈ থাকিম, ভিডিঅ'খিনি দিম, মেকআপ চেকআপ চব হৈ যাব। তাৰপিছত এনেকৈ আৰু সকলোখিনি বাহিৰৰ মঞ্চখিনি দেখুৱাম, চাই থাকিব। তো এয়া আমাৰ ভাওনাস্থলী ধুনীয়াকৈ সজাই পৰাই তুলিছে। এয়া দেৱদাই চাউণ্ডৰ হেৰি কৰিছে, এই অডিয়েঞ্চো বহি আছে। চাই থাকক। কৃষ্ণপতি যেতিয়া লগত থাকে অভিনয় কৰা সোৱাদেই বেলেগ। পপুলাৰিটি যুৱকৰ লগত যেতিয়া আমি এনেকৈ ৰ'বলৈ পাওঁ, সদায় আমাৰ আপোন মামা হয়, এনেই এইবিলাক কৈ আছে তোৰে কাৰণে। কিন্তু কি ক'ম আৰু অভিনয় চাব, অভিনয় কি ধুনীয়া অভিনয় চাব, মিলি আছে চবতে এনেকুৱা হৈ আছে। আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ। আমাৰ নৱপ্ৰজন্ম একদম ধুনীয়া মানে বিষ্ণু কৃষ্ণ হোৱা ল'ৰা দেই, অলৰাউণ্ডাৰ। এই নহয় অলৰাউণ্ডাৰ মই নহয়, মই এটা চৰিত্ৰ কৰোঁ। এখেত যে অলৰাউণ্ডাৰ, এখেতে কি নাগায় আপোনাৰ কংসৰ পৰা ধৰি কফিকৰ পৰা ধৰি হিৰণ্যাক্ষৰ পৰা ধৰি মহাকালৰ পৰা দেৱতাৰ পৰা ধৰি এভৰিথিং। অলৰাউণ্ডাৰ কোন এটা আপোনালোকে নিজে কমেণ্ট কৰি কওক। ঠিক আছে, চাই থাকক ৰাইজ। বৰ ধুনীয়া কৃষ্ণজনে মাৰি আছে, নিজেহে মাৰে দেই ৰাইজ। দেখিছে নহয় ফেচবুক ইউটিউব হিলি থকা মানুহজন, আৰু ধুনীয়া মাৰে মেকআপ, ল'ৰাটো ধুনীয়া। সেইকাৰণে মেকআপনো কি আৰু আমাৰ চক আমাৰ পোচাকা বাবুলা চিনি পায় সকলোৱে, সুন্দৰ পোচাক আছে তেওঁ। তো সকলোৱে যোগাযোগ কৰিব পাৰে। পোচাকৰ একদম ধুনীয়া আমাৰ দেখুৱাম, তেজপুৰ এনেও দেখিবই। তো আমাৰ বম্মা মাৰি আছে। এইজন আমাৰ মেইন ধুনীয়া মানে মেকআপ মানে ধুনীয়া ল'ৰাটো, খুব মানে ছোৱালী চব মানে ফিদা হৈ যায় আৰু। খালি বিয়া পাতিলে দেই ৰাইজ, এতিয়া কৈ দিছোঁ আৰু ৰাইজ কফিবোৰ লৈছে। কয়াটো ন সেই ডিকি নেকি এনে কিবা এটা আহিছোঁ আজি এই চীনাতলীত আজি নিসিংহ মুৰাৰী কৰিবলৈ। ভাল লাগিছে আজি, সকলোকে পাইছোঁ। আমি একেলগে প্ৰতিযোগিতা কৰা সকলো আছে আজি। প্ৰণৱ আছে, প্ৰণৱ হিৰণ্যাক্ষ, মই কৌশিক একেলগে আজি বহুত দিনত আকৌ কৰিম, ভাল লাগিব। আকৌ সকলোৱে নিশ্চয় আজি বহুতৰে ভাওনা আছে, পূৰ্ণিমাৰ দিন সকলো আজি চাগে আমাৰ লগৰীয়াবিলাকো বিভিন্ন জেগাত আছেগৈ গৈ। সকলোৱে ভালে যাওক, আমাৰো ভালে যাওক, ৰাইজে আশীৰ্বাদ কৰি যাব। এতিয়া আমাৰ পোৱালীকেইটা ওলাইছে, চাৰিখিটা গাবা ন? এতিয়া পোৱালীকেইটা হাই বুলি কৈ দিয়া, হাই কৈ দিয়া। অসমটো কৈছে মানে বিয়া ই নাই পতা দেই, চাব পাৰে যোনে যোনে চাই বাৰু। তো হাঁহিটো দেখিছে নাই, বৰ ধুনীয়া কিউট চক, সুঠাম চেহেৰা, সুন্দৰ চেহেৰা ব্যক্তিজন, বডি চক ৰাইজ। কি চাব আপোনালোকে, অভিনয় চাবনে তেওঁ মানে পাৰদৰ্শিতা কোনফালে নাই, কাটিং চক, তেওঁ বাইচেপ চক। আমাৰ মানে নকওঁ, ভাষাটো মানে হেৰাই গৈছে। ধুনীয়া নাটজন, আৰু লগতে আমাৰ কি ক'বা আজি জয় আৰু মজা আজি হিলিব ন, নাটতো হিলাম বুলিয়ে আহে চবতে। কিবা এটা এনে মৰমতে আৰু আজি মহাকাল দেই, মোৰ লগত মহাকাল। কিবা এটা নাইজলে কি কৰিব পাৰোঁ চাওঁ, অকণ চেষ্টা কৰিম। ভালে হ'ব, ভালে হ'ব। লগত প্ৰথম কৰিছোঁ আজি, নাজানো ইমান অভিজ্ঞতা নাই, কি কৰিব পাৰোঁ চাওঁ মই। ঠিক আছে, ঠিক আছে।
এই একদম দুইটা ডাবুল পাল গাব সেইকেইটা চক ধুনীয়া আছে ন মেকআপ আৰু লগৰকেইটা ক'ত গ'ল এইটো এই দাদা ন ঠিক আছে কি গাব চাৰিশীত গাব ৰবুল সকলোৱে আমাৰ পৰিচিত এজন মানে ধুনীয়া সুন্দৰ কণ্ঠ মানে বায়ন সকলোৱে চাব আৰু কণ্ঠ চাব কিবা এটা ৰাইজলে ভগৱানৰ আশীৰ্বাদ আজি নিষিদ্ধ কৰিলে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে নাটবাগী সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰোঁ ধন্যবাদ ধন্যবাদ সি মানে আমাৰ ভাওনাত যে আমাৰ বেকগ্ৰাউণ্ডত থকা আমাৰ ধুনীয়া যুৱক কেইজন বাঢ়ি চাহি পৰা ধৰি সকলোৱে ধুনীয়াকৈ দি থাকে শুনিছে চাগে ধুনীয়া ল'ৰাটো বাঢ়ি কণ্ঠ সকলোৱে জানি আমাৰ মানৱ আশীৰ্বাদ দিব ল'ৰাটো আগুৱাই যায় মই আমাৰ ককা এজন লগ পাই গ'লোঁ আজি সকলোৱে চিনি পায়ে বাসলতা বুলি ক'লে কয় ধুনীয়া অভিনয় কৰে সন্মুখত আমি অভিনয় কৰিবলৈ আহিছোঁ মই চিন্তাও কৰিছোঁ তথাপিতো লগ পাই ভাল লাগিলে কথা কি কৰে হয় হয় চাহ ধুনীয়াকৈ দি আছে মিঠাইটো অলৰেডি আদাহে গৈছে তথাপিও চাহকাপ খাই ভাল লাগিব সকলো অভিনেতালৈ শুভেচ্ছা চেষ্টাটো কৰিব লাগিব কিন্তু আশীৰ্বাদটো ডাঙৰ জ্যেষ্ঠজন থাকোঁতে গণেশজনৰ আশীৰ্বাদটো বহুত প্ৰয়োজনীয় আছে সেইটো ধৰণে দেখাবলৈ আহি ধন্যবাদ মানে ধুনীয়া ল'ৰাটো লগ পাইছোঁ ৰাইজৰ ওচৰলৈ আমাৰ আগবঢ়াই আনিছোঁ উঠি অহা অকণমান মৰমতে ধুনীয়াকৈ মানে আমাৰ সকলোৱে কৰিছিল ধুনীয়া ল'ৰাটো আহিলে ভাওনা চাবলৈ মাতিলতে আহি যাবা দেই নহয় আচলতে নিজৰ গাঁৱৰ মানে ঘৰৰ ওচৰৰ ভাওনা এনেও আহিম বুলি ভাবি আছিলোঁ ভাবি প্ৰণৱ নেওগে ফোন কৰিলে ফোন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যি হ'বলগীয়া ভাওনা কেনেকৈ ষ্টেজত অভিনয় কৰিব তাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভাল হ'ব ৰেডি হৈছে বৰমা ৰেডি আমাৰ ধুনীয়া ইন্দ্ৰজনো ৰেডি বৰ ধুনীয়া লাগে চাওক মানে সকলো লথৰা একদম পুৰা বিষ্ণু ৰেডি লগতে আমাৰ মেকআপ ভাল হৈছে ন ভাল হৈছে ন মোচন চব ন চকু চব ফুৰন্ত ভাষা নাইকিয়া হৈ যায় হাঁহি চাওকচোন হাঁহি চাওক কি ধুনীয়া উপায় নাই বতৰ চাই পেলাই মানে ইয়াৰ লাইট সেইজনে ড্ৰেছে চেছে শিকিছে অ' কৃষ্ণ এয়া পৰিৱেশ এইটো একদম জিলিকি আছে আজি ড্ৰেছত নাই বাৰু বিনা ড্ৰেছতে তাতে মেকআপ মাৰি ৰেডি মানে হৈ গ'ল আৰু কিন্তু লাগিছে নাজানো ৰাইজেহে ডিচাইড কৰিব ন এতিয়া মইতো ভালে দেখিছোঁ ওলাইছোঁ এই পৰা নচোৱা আগতে ৰাইজ ধুনীয়া নচোৱা বাবু আগতে পাইছিলোঁ আজি আকৌ মানে সৌভাগ্য লগ পোৱা লগ পাই থাকোঁ কিন্তু আজি নহয় এই অকণমান বেছিকৈ কৈছে তাৰ লগত মই আজি ক'ত কৰিছোঁ মানে ইয়াৰ লগত কৰা নাই বহুদিনৰ আগত কৈছিলোঁ আজি কৰা নাই এতিয়া বৰ্তমান মোতকৈ বহুত হৈছে বেছি লৈছে ভয়ে লাগিছে অকণমান লৈছে দেই ৰাইজ লৈছে ঠিক আছে চাই থাকক महाकाल वीर भक्ति मूल
শিরোরক্ষা দেবতা স্বর্গর দেবতা পৃথিবীর ক্ষত্রিয় হচ্ছে মদা কর্পে কর্পিত হই এতিয়াও দানবক পরে অতিথির গর্ভজাত অহংকারী দেবতা হচ্ছে দেবতা অনিশ্চ বলি বলি নিঃস বলি শিরকার মনে নকুল যদি প্রতিকার কর রব চলো কুলর গৌর রব চলো রব চলো গর্ভরে শির পৈচ তত্ত্বতা ইতির সম্মান অস্তে নভবদতা অস্থিরতে জননী অস্থিরতে জননীর বই হনুমান অহংকারী প্রত্যাপন নিরাশি দেব পুরন্দরে অপন হাতে এই অশিষ্টা দাদা বেদি এক নেমে পথে ধ্বংস করি নতুন সৃষ্টির দাদাময় মেলেম পাতনি মহাকাল দুরন্ত সজমের দাদাময় বিপুল বাহিনী প্রথমতে স্বর্গ জয় করি অদিতি ওহার দর্পক জমলা ধরে জবতঙ্গ হাতে তুলিল পোড়া দেব দেব শূন্য করিম স্বর্গ যত আছে এই গণ এই তারক লোকে ওনাম আদেশ জগত নাই তুলো মহাবে দানবক ধতাব বিঘ্নে আগল শিবনে নহে মহাগাগ আজীবন বৈদ্য অতীতে কথা কোন ভাই ওরে যদি অমান্য নির্মূল করিতাম দেখো আমার জগত দানবারে অতদিন আরো আসে যত বীর হন্য দানব কুলাতে উৎসকণ্ঠে বিশ্ব
বিশ্ব ধ্বংস বিশ্ব ধ্বংসৰ মূৰ্তি ধৰি প্ৰত্যেক সৈন্যই চব মাতিবৰে যুদ্ধৰ অভিযান প্রলয়ৰ ভীষণ মূৰ্তিৰে সৰ্বধ্বংসময় কৰে কপিব কপিব স্বৰ্গ কপিব মানৱ নতুন প্ৰলয়ৰ মই কৰিম সরকার মন্ত্রী বীর পুত্র হিরণ্যকশিপু মন্ত্রী শরীর से आपने अपने दृष्ट होकते নাই কার পরিত্রাণ আছে যোৱা পুত্ৰ মুৰাক পাহি নকৰিবাৰ ভংখই পাপ হওক পুণ্য হওক নালাগে ভাবিব কিৰণ বিকৰি তুমি মহাশক্তিমান পূজনীয় মন্ত্রী দেবী পুণ্য নকৰিব নকৰিব অলপ সন্দেহ সকল ধ্বংস কৰি দেখুৱাম জগততে কত কত শক্তি ধৰে সেই পৃথিৱীৰ নন্দনে জয় মন্ত্ৰী হেৰি ৰণবৈদ্য পাতিছে হ'বনে পিছলে প্ৰতিক্ষণে মুখেই কৰিছা পান বলমতী দেখুৱাই দিয়া কেনি আছে দেৱতাৰ মাতাও দ্বিতীয় সংকল্প সময় নিশ্চয় নিৰ্মূল নয়ন খাদ্য কব দেখি নিশ্চয় Be
ভাওনা মোৰ আদায় মানে বাকী চলি আছে আৰু মই সেয়া নাট্য কৰি মোৰ আদায় মেকআপ চেকআপ নকৰিলোঁ আজৰি আৰু এতিয়া বাকীখিনি নিয়ম খিনি কৰিম আৰু বাকীখিনি গৈ থাকিম আৰু চাই থাকক ভিডিঅ' দিম সকলোখিনি কি হৈ আছে কি নাই এনেকৈ চলি থাকিব আৰু লৈ আছে আৰু ধুনীয়াকৈ